গুড মৰ্ণিং অসম। পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এক ভিডিঅ'লৈ। মা লক্ষ্মীৰ পচন্দ নকৰা 4টা কামৰ কথা আলোচনা কৰিম। মা লক্ষ্মী বিধিগত পূজাৰ দ্বাৰা প্ৰসন্ন হয়, কিন্তু এনে কিছুমান কাম আছে যিবোৰত লক্ষ্মী মা সন্তুষ্ট নহয়। জানি বুজি বা নজনাকৈ কৰা কিছুমান কামৰ বাবে লক্ষ্মী মা অসন্তুষ্ট হয়, যাৰ ফল আপোনাৰ লগতে ঘৰৰ সদস্যবোৰো সমস্যাৰ সন্মুখীন হ'ব লগা হয়। তেনে ক্ষেত্ৰত ঘৰত ধনৰ অভাৱ হয় আৰু দৰিদ্ৰতাই দেখা দিয়ে। আহক জানো শুক্ৰবাৰৰ দিনটোত কি কি কাম কৰিব নালাগে। ঘৰৰ দুৱাৰ শাস্ত্ৰমতে পূজাৰ সময়ত ঘৰৰ মূল দুৱাৰ পুৱা গধূলি সময়ত সদায় খুলি ৰাখিব লাগে। বিশ্বাস কৰা হয় যে মা লক্ষ্মী ভ্ৰমণৰ বাবে ওলাই আহে আৰু ঘৰৰ দুৱাৰ বন্ধ দেখিলে উভতি যায়। যদি লক্ষ্মী মাৰ আশীৰ্বাদ বিচাৰে গধূলি বন্তি জ্বলোৱাৰ সময়ত দুৱাৰ বন্ধ নকৰিব। ধাৰ লোৱা শুক্ৰবাৰৰ দিনটোত ধাৰ লোৱাটো অশুভ বুলি কোৱা হৈছে। মানি লোৱা হয় যে এই দিনটোত কাৰোবাৰ পৰা ধাৰ ল'লে আৰু ধাৰ দিলে লক্ষ্মী মা অসন্তুষ্ট হয়। কোৱা হয় এই দিনটোত কাৰোবাক ধাৰ দিয়া টকা উভতাই পোৱা নাযায়। যদি কাৰোবাৰ পৰা ধাৰ লোৱা হয় সেই টকা উভতাই দিয়াৰ ক্ষেত্ৰত সমস্যা হয়। মহিলাৰ অনাদৰ মহিলাসকলে প্ৰত্যেক দিনেই সন্মানৰ পাত্ৰ। শুক্ৰবাৰৰ দিনা মহিলা, ছোৱালী আৰু ক্লীবলিংগসকলক কেতিয়াও অপমান কৰিব নালাগে। প্ৰত্যেক মহিলা দেৱী স্বৰূপ। তেওঁলোকক অপমান কৰা মানে দেৱীক অনাদৰ কৰা বুজায়। এনে কৰিলে ধনৱান ব্যক্তিও দৰিদ্ৰতাৰ কবলত পৰে। শুক্ৰবাৰৰ দিনটোত যিকোনো বস্তু দান কৰা শুভ, কিন্তু চেনি দান কৰাটো শুভ নহয়। চেনিৰ সম্বন্ধ শুক্ৰ গ্ৰহৰ লগত আছে। শুক্ৰবাৰৰ দিনটোত চেনি দান কৰিলে সুখ শান্তি আৰু সমৃদ্ধি নোহোৱা হয় আৰু টকা পইচা হ্ৰাস হয়। গতিকে এই 4টা কাম আপোনালোকে শুক্ৰবাৰৰ দিনটোত কেতিয়াও নকৰিব।